নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল। আৰু মোৰ হৈছে এই প্ৰথমটো ব্লগ, আৰু মই এই ভিডিঅ'টো বনাই আছোঁ এখন ৰিজাৰ্ভৰ পথাৰৰ মাজত। গতিকে আপোনালোকে দেখিব পাইছে, তো আমাৰ ইফালে পথাৰ, তো গতিকে পানী ভৰ্তি হৈ গৈছে, মানে ইফালে চাব পাৰে। আৰু এয়া ছাগলী আৰু মইহে মানে আছোঁ ইয়াত, কোনো মানে নাই। এই ভিডিঅ'টোত জানিব পাৰিব যে মোৰ পৰিচয়, আৰু গতিকে এই ভিডিঅ'টোত আপোনালোকে ইণ্টাৰেষ্ট নহ'বও পাৰে। আগত গৈ চাগে ভিডিঅ'টো চাই আপোনালোকে ৱাটচ কৰিবও পাৰে। তো গতিকে ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু আপোনালোকৰ মৰম আৰু চেনেহ লাগে মোক ভিডিঅ' বনাবলৈ। তো গতিকে যি নহওক, মোৰ নাম হৈছে শান্তনু কুমাৰ দেউৰী, আৰু মই ঘৰত এতিয়া ক'ব গ'লে মই এনেই আছোঁ। গোটেই পঢ়া হ'ল, 10লৈ পঢ়িলোঁ। তো 10লৈ পঢ়াত এতিয়া মানে চাকৰিৰ কাৰণে মানে যুঁজি আছোঁ, অসম পুলিচৰ কাৰণে। তো গতিকে যি নহওক, এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ। জয় হিন্দ, জয় আই অসম।